নমস্কাৰ, পুনৰ এটা ভিডিঅ'ৰ পৰা আপোনালোক সকলোলৈকে স্বাগতম জনাইছোঁ। আজি বনাব লৈছোঁ আমৰ আচাৰ। আমৰ বতৰ, সকলোৱে চাগে আচাৰ বনাইছে নহয় জানো? এইটো পদ্ধতিৰে আচাৰ বনালে বছৰ ধৰি খাব পাৰিব। আমৰ আচাৰ বনাবলৈ 5টা আম লৈছোঁ আৰু আমখিনি ভালদৰে ধুই বাটি এটাত কাটি লৈছোঁ। আমখিনি বান্ধ লৈছে কাৰণে মই গুটিখিনি আঁতৰাই থৈছোঁ। আপোনালোকে চিচা বাচন নহ'লে প্লাষ্টিকৰ পাত্ৰত থ'ব, ষ্টিলৰ বাচনৰ ব্যৱহাৰ নকৰিব। তাৰপিছত আমখিনি নিমখ 3-4 চামুচ দি দুদিনৰ কাৰণে ঢাকি থ'ম। টান হৈ থাকিলে আৰু 4-5 দিনমান থ'ব। দুদিনৰ পাছত আমখিনি উলিয়াই চেকনি এখনত টুকি থ'ম। পানী যোৱাৰ পাছত তাতে হালধি 2 চামুচ দি ৰ'দত দুদিনমান শুকাই ল'লোঁ। চোকা ৰ'দ হ'লে এদিনতে হৈ যায়। বেছি শুকালে আচাৰখিনি খাবলৈও ভাল নহ'ব। এতিয়া কেৰাহীত তেল গৰম কৰি হিং অকণমান দিলোঁ। হিংটো অপচনেল হয়। এয়া মই বটল এটা আগতীয়াকৈ ভালদৰে ধুই শুকাই লৈছিলোঁ আৰু তেলখিনি ঠাণ্ডা হোৱাৰ পাছত ইয়াতে ভৰাই ল'ম। তেতিয়া মছলাখিনি তললৈ পৰি নাযায়। এতিয়া পেন এখনত মছলাৰ বাবে চফ 2 চামুচ, ধনিয়া 2 চামুচ, জিৰা 2 চামুচ, জনি 1.5 চামুচ, কালজিৰা আধা চামুচ, মিঠি গুটি আধা চামুচ আৰু শুকান জলকীয়া 4টা দি 1 মিনিটমান ভাজি ল'ম। এতিয়া মছলাখিনি মিক্সিত গুড়ি কৰি ল'ম। ইয়াতে মই শুকাই থোৱা সৰিয়হ 2 চামুচো দি দিছোঁ। বেছিকৈ গুড়ি কৰিব নালাগে। ইমানখিনি গুড়ি কৰিলে হ'ব। এতিয়া আমখিনি আগতে বনোৱা আচাৰৰ তেলতে দি দিছোঁ। ইয়াতে মই ৰঙা জলকীয়া গুড়ি 1 চামুচ দিছোঁ আৰু লগতে মিক্সিত পিচি লোৱা মছলাখিনি দিছোঁ। আপোনালোকে নিজৰ হিচাপত দিব। শেষত মই ভিনেগাৰ 2 চামুচ আৰু কেঁচা মিঠাতেল অলপমান দিছোঁ। মই ভিনেগাৰ দিয়াৰ কাৰণে বেছি তেল দিয়া নাই। এতিয়া গোটেইখিনি ভালদৰে মিক্স কৰি লৈ তেল ভৰাই থোৱা বটলটোত আচাৰখিনি ভৰাই থ'ম। এনেদৰে তেলখিনি ভৰাই থ'লে মছলাখিনি তললৈ পৰি নাযায়। আপোনালোকে আচাৰ উলিয়াওঁতে শুকান চামুচ ব্যৱহাৰ কৰিব, তিতা চামুচ ব্যৱহাৰ নকৰিব, নহ'লে আচাৰখিনি বেয়া হৈ যাব। এয়া আমাৰ আচাৰখিনি ৰেডি হৈ গ'ল। ইয়াতে মই পাছত পকা জলকীয়া 2টা দিছিলোঁ। আপোনালোকে আচাৰখিনি মাজে মাজে ৰ'দত শুকাই থাকিব আৰু এসপ্তাহমান পাছত খাব পাৰিব। আচাৰ যিমানে পুৰণা হয় সিমানে খাবলৈ ভাল হয়। এনেধৰণে যদি আপোনালোকে বনোৱা নাই, এবাৰ বনাই চাব আৰু কেনেকুৱা পালে কমেণ্ট কৰি জনাব। আজি ভিডিঅ'টো চাই যদি ভাল পালে তেনেহ'লে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ আহোঁ, ধন্যবাদ।